নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমতে আপোনালোকক চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম মোষ্ট ইম্পৰ্টেণ্ট এছাম জিকেৰ ওপৰত কেইটামান প্ৰশ্ন আৰু এই প্ৰশ্নবোৰ কম্পিটিটিভ এক্সামবোৰত আহি থকা দেখা যায়। গতিকে বন্ধু বান্ধৱীসকল ভিডিঅ'টো শেষলৈ খুব ভালদৰে চাব আৰু যদি ভিডিঅ'টো ভাল লাগে তেনেহলে ভিডিঅ'টো লাইক কৰিব, কমেন্ট কৰিব। যদি চেনেলটো নতুনকৈ চাই আছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো অন কৰি থব যাতে মই দিয়া ভিডিঅ'বোৰ আপোনালোকে পোনপ্ৰথমতে চাব পাৰে। তো আহক বন্ধু বান্ধৱীসকল আজিৰ প্ৰথম প্ৰশ্নটোলৈ আগবাঢ়ো। কুৱেশ্যন নম্বৰ 1, কোন চনৰ পৰা অসমত টেলিগ্ৰাফ ব্যৱস্থা প্ৰচলন কৰা হয়? ইয়াৰ এনসাৰ হ'ল 1866 চনৰ পৰা। কুৱেশ্যন নম্বৰ 2, প্ৰথম আহোম ৰজা কোন আছিল? ইয়াৰ এনসাৰ হ'ল চুকাফা। শিৱসাগৰৰ চৰাইদেউ নামে ঠাইত ৰাজধানী পাতিছিল। কুৱেশ্যন নম্বৰ 3, প্ৰথম অসমীয়া কোন ব্যক্তিয়ে খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰে? ইয়াৰ এনসাৰ হ'ল বন্ধু বান্ধৱীসকল নিধি লেভি ফাৰৱেল। খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন বন্ধু বান্ধৱীসকল এইটো। কুৱেশ্যন নম্বৰ 4, চুতীয়া ৰাজ্য কোন শতিকাত প্ৰতিষ্ঠা হয়? ইয়াৰ এনসাৰ হ'ল 13শ শতিকাত। কুৱেশ্যন নম্বৰ 5, অসমত বিশ্ব স্বাস্থ্য কেন্দ্ৰটো ক'ত অৱস্থিত? এনসাৰ হ'ল চাবুৱা। খুবেই ইম্পৰ্টেণ্ট প্ৰশ্ন বন্ধু বান্ধৱীসকল এইটো। কুৱেশ্যন নম্বৰ 6, অসমৰ প্ৰথম ICS আৰু বেৰিষ্টাৰ কোন? এনসাৰ হ'ল আনন্দৰাম বৰুৱা। কুৱেশ্যন নম্বৰ 7, PhD ডিগ্ৰী লাভ কৰা প্ৰথম অসমীয়া কোন? এনসাৰ ডক্টৰ মহিদুল ইছলাম বৰা। এই কুৱেশ্যনটো কম্পিটিটিভ এক্সামবোৰত খুবেই আহি থাকে। নেক্সট কুৱেশ্যন নম্বৰ 8, প্ৰথম জ্ঞানপীঠ বঁটা লাভ কৰা অসমীয়া সাহিত্যিকজনৰ নাম কি? এনসাৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। প্ৰথম জ্ঞানপীঠ বঁটা লাভ কৰা অসমীয়া সাহিত্যিক। কুৱেশ্যন নম্বৰ 9, মাধৱ কন্দলীৰ শ্ৰেষ্ঠ ৰচনা কি? এনসাৰ সপ্তকাণ্ড ৰামায়ণ। নেক্সট কুৱেশ্যন নম্বৰ 10, প্ৰথম তিনিদিনীয়া বাতৰি কাকতখনৰ নাম কি আৰু সম্পাদকজনৰ নাম কি? এনসাৰ অসমীয়া। বাতৰি কাকতখনৰ নাম হ'ল অসমীয়া আৰু সম্পাদক হ'ল চন্দ্ৰকুমাৰ আগৰৱালা। কুৱেশ্যন নম্বৰ 11, প্ৰথম অসমীয়া ৰচিত পুথিখনৰ নাম কি আৰু ইয়াৰ ৰচক কোন? এনসাৰ শংকৰ চৰিত আৰু ইয়াৰ ৰচক ৰামচৰণ ঠাকুৰ। কুৱেশ্যন নম্বৰ 12, অসমৰ প্ৰথম মহিলা আলোচনীখনৰ নাম কি? খুবেই ইম্পৰ্টেণ্ট বন্ধু বান্ধৱীসকল এই প্ৰশ্নটো। এনসাৰ হ'ল ঘৰ জেউতি। কুৱেশ্যন নম্বৰ 13, প্ৰথম অসমীয়া শিশু উপন্যাসখনৰ নাম কি? এনসাৰ পাতালপুৰী আৰু ৰচক হৈছে গোবিন্দ শৰ্মা। কুৱেশ্যন নম্বৰ 14, প্ৰথম অসমীয়া আধুনিক উপন্যাসখনৰ নাম কি? এনসাৰ ভানুমতী আৰু ৰচক পদ্মনাথ গোহাঁই বৰুৱা। কুৱেশ্যন নম্বৰ 15, অসম মন্ত্ৰীসভাৰ প্ৰথম মহিলা মন্ত্ৰী কোন? এনসাৰ শ্ৰীমতী পদ্মকুমাৰী গোহাঁই। কুৱেশ্যন নম্বৰ 16, প্ৰথম অসমীয়া মহিলা গ্ৰেজুৱেট কোন? এনসাৰ সুধালতা দুৱাৰা। কুৱেশ্যন নম্বৰ 17, প্ৰথম অসমীয়া মহিলা পাইলট কোন? এনসাৰ ধীৰা হাজৰিকা। আজি শেষৰ প্ৰশ্নটো হ'ল বন্ধু বান্ধৱীসকল কুৱেশ্যন নম্বৰ 18, অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন? এই কুৱেশ্যনটো খুবেই ইম্পৰ্টেণ্ট বন্ধু বান্ধৱীসকল। ইয়াৰ এনসাৰ হ'ল শ্ৰীমতী আনোৱাৰ তাইমুৰ। তেখেত মুখ্যমন্ত্ৰী আছিল 6 ডিচেম্বৰ 1980 চনৰ পৰা 30 জুন 1981 চনলৈ। কুৱেশ্যন নম্বৰ 19, অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন? এনসাৰ ইন্দিৰা গান্ধী। কুৱেশ্যন নম্বৰ 20, অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন? এনসাৰ চন্দ্ৰমতি ভট্টাচাৰ্য।
তো বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টোত এইকেইটা প্ৰশ্নই লোৱা হৈছে। যদি ভিডিঅ'টো ভাল পালে লাইক কৰি দিব আৰু এটা কমেণ্ট কৰিব, আৰু যদি চেনেলটো নতুনকৈ চাই আছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। গতিকে বন্ধু বান্ধৱীসকল অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ইমানেই। থেংক ইউ।